কি কাঠেৰে নাও বনাই? কলম কাঠ। সকলোৰে খবৰ পাৰো ভাল নাই, আশা কৰোঁ ভাল, মোৰো ভাল আছে। বহুত দিন হৈ গ'ল ব্লগ ইউটিউবত যোৱা নাই, চ' আজি ক'ত যাওঁ কি কৰোঁ আপোনালোকে থাকিব লগত আৰু শেষলৈকে চাই থাকক। কেনেকুৱা হয় আপোনালোকে লাষ্টলৈকে চাই প্লিজ কমেণ্ট এটা দি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু গাইজ বহুত দেৰি হৈ গ'ল, এনেকৈ আছোঁ, যিমান পাৰোঁ সোনকালে গৈ আছোঁ, মানে 2:00+ হৈ গৈছে, বাট মই ভবাই নাই যে ইমান দেৰি হৈ যাব। গাইজ এনেকৈ আহি পালোঁ মঙলদৈ, এয়া চাওক। এতিয়া মোৰ কোনো প্লেন নাই, আলিজা অহাৰ পিছতে প্লেনটো হ'ব। আলিজা আহি আছে ঘৰৰ পৰা, আৰু তেনেকৈ প্লেনটো মোৰ সঁচাকৈ একদম প্লেন নাই ক'ত যাওঁ, আলিজাই জানে ক'ত যাব। তাই আহি আছে, মই ইয়াতে ৰখি আছোঁ। ইয়াতে ডাঙৰ প্ৰগ্ৰাম হৈছিলে, আহিছিলোঁ, বাট ব্লগটো দিব পৰা নাই। এইটো হৈছে মঙলদৈ গান্ধী মৈদান হয়, এইটো ইয়াতে ট্ৰেইনিং দি আছে কিবা নাজানো, কিবা কুংফু কাৰাটে হ'ব। আৰু ফাইনেলি এনেকৈ লগ পাই গ'লোঁ আলিজাক, আলিজাজ লাইফষ্টাইল। আৰু আমাৰ আজি প্লেন নাই, আপোনালোকক আগতেও ক'লোঁ মই, একদম প্লেন নাই, কি কৰোঁ নকৰোঁ। মই ডাইৰেক্ট আলিজাক সুধিম যে আজি কি ব্লগ বনাব, কি টপিকত ব্লগ বনাব আজি আনপ্লেন ব্লগ হয়, আৰু আমি এটা জাগা এক্সপ্ল'ৰ কৰিম বুলি ভাবিছোঁ, যিটোক মই কওঁ আমাৰ মঙলদৈৰ সৰু ৰেগিস্থান বুলি। মানে চেৰেং চাপৰি নাম শুনি চবে চিনি পাইছাই, যিহেতু ইয়াতে এনেকুৱা মানুহ নাই মঙলদৈবাসীত যে যোৱা নাই, চবেই গৈছে, আৰু তাতে যাম বুলি ভাবিছোঁ, বাট কি হয় নাজানো, গাড়ী পোৱা নাই যাবৰ কাৰণে। চাই লৈ যাব, মই চিধা চিধি গৈ থাকিম তেনেকৈ। আৰু এইবিলাক হ'ব দেই, ছাপোৰ্ট লাগিব, ছাপোৰ্ট। পৰা কিমান কিলোমিটাৰ? 20। চাওক গাইজ, 20। আৰু ইফালে ৰাস মেলা হৈছিলে, চাইছে ব্লগত চাইছে। তাই বহুত ভিডিঅ' বনাইছে ৰাসৰ বিষয়ে। হ'ব বনাবা না, হয় নিজৰ ঘৰত ৰাস হৈ আছে। অঁ গাইজ চাব আপোনালোকে। গাইজ মোৰ হাঁহিটো লৈ কিছুমানৰ বহুত প্ৰব্লেম হৈ থাকে, চ' মই বেছিকৈ হাঁহি কেনে কথা কওঁ, আপোনালোকে মাইণ্ড নকৰোঁ, মই হাঁহিয়ে মানে মোৰ হাঁহিয়ে মেইন। আৰু আমি গৈ আছোঁ চেৰেং চাপৰি, এইটো ক'ত হয় নাজানো, ক'ত কিন্তু যাই আছোঁ, মঙলদৈতে হয় গাইজ। মঙলদৈৰ পৰা 5 কিলোমিটাৰ দূৰত মানে চেৰেং চাপৰি হয়, তাতে খুব সুন্দৰ এটা ভিউ আহে, তাত ৰেগিস্তান টাইপৰ হয়, বালিয়া। চ' গাইজ এনেকৈ ফাইনেলি আহি পালোঁ, মানে যেনেকুৱা ভাবিছিলোঁ তেনেকুৱা প্লেচ নহয় এইটো। আৰু ইফালে মানে ধুনীয়া প্লেচে হয়, বাট ইয়াত এতিয়া পানী কমিছে, ঠাণ্ডা দিনৰ কাৰণে পানীটো কমিছে। আৰু কি কোৱা, আহি কেনেকুৱা লাগি আছে তোমাৰ? আহি কেনে মোৰ বেয়া লগা নাই, কিন্তু তাৰ বেয়া লাগি আছে। নাই মোৰ একদম বেয়া লগা নাই। নহয়, মই থৰি নাই জানো জাগাটো, মোৰ জাগা নেকি? নাই, মোৰ একদম বেয়া লগা নাই, মই যেনেকুৱা ভাবিছিলোঁ তেনেকুৱাই হয়। মই ইয়াতে বল খেলি আছোঁ, ইফালে বল খেলি আছে, ইফালে ক্ৰিকেট খেলি আছে, আৰু ইফালে নাও চাও ৰখা আছে। চাওক আপোনালোকক দেখাই আছোঁ, যেনেকুৱা ভাবিছিলোঁ তেনেকুৱাতো নহ'লে। বাট এটা কথা কওঁ, গাঁৱৰ মানুহ যিবিলাক আছে কামত সদায় ব্যস্ত হৈ থাকোঁ, বাট সিহঁতে যিবিলাক সৰু মানে সুখ, মানে যিহঁতে সৰু ফূৰ্তিবিলাক সিহঁতে মানে ভালকৈ কেপচাৰ কৰি ল'ব পাৰে, ভালকৈ মানে ল'ব পাৰে সৰু সুখবিলাক। যেনেকৈ তাতে ক্ৰিকেট খেলি আছে, ইয়াতে ধুনীয়াকৈ চাওক পৰিৱেশটো, নাও ৰখা আছে, তেনেকুৱা দৃশ্য আমি সদায় মানে চাব নোৱাৰোঁ। আৰু তেনেকৈ আজি ব্লগটো বনাব আহিলোঁ, এক ছিজনত ইয়াত পিকনিক খাবলৈ আহে। আৰু গাইজ এইটো হৈছে এটা চাপৰি অঞ্চল, চাওক নাও চাও ৰখা আছে, মানে বানপানীত দিলেই মানে নাৱৰ দৰকাৰ হয়। এতিয়া যিটো নাৱত চাওক, এইটো একদম মানে এইটো নাওটো নচলে, জোৰকৈ ঠেলিব লাগিব, 5জনমান ধৰি ঠেলিলেহে নাওটো চলিব। বাট এতিয়া ইমান পানীত মানে নাওটো নচলে। কি কাঠেৰে নাও বনাই? হা মই থৰি না জানো, কদম কাঠ। অঁ, কদম কাঠেৰে নাও বনাই বোলে। এনেকৈ চাওক বন্ধ নাৱত উঠি আছোঁ দুজনে, মানে কাম নাই আৰু। এই তাইৰ প্লেনৰ কাৰণে আজি মোৰ এই অৱস্থা হৈ আছে। চাওক নাওখন একদম হিলি আছে, লৰি আছে পূৰা, কেতিয়া পৰি যাওঁ ঠিক নাই। আৰু গাইজ এনেকৈ নাৱত বহি আছোঁ, চাওক বহি আছোঁ আমি। আৰু ইয়াত যিটো ফিল হৈ আছে একদম মানে চাইলেণ্টলি মেডিটেশ্যন কৰিব লাগে, আপোনালোকে এনেকুৱা প্লেচত আহক, খুব ভাল লাগিব। তেনেকৈ মানে সঁচাকৈ মানে যেন বাহিৰত আহিলোঁ নেকি তেনেকুৱা লাগি আছে, পানীবিলাক ঠাণ্ডা। অঁ, চেৰেং চাপৰি হয়, চাপৰি অঞ্চল হয় এইটো। ওপৰত আপোনালোকে চাব পাৰি আছে, এইটো হৈছে চেৰেং, এইটো হৈছে চাপৰি, য'ত আমি আছোঁ মানে চেৰেং চাপৰি, এইটো মিক্স কৰি এইটো নাম দিয়া হৈছে। তুমি কি ক'বা ইয়াৰ বিষয়ে? মানে মোৰ আহি বহুত ভালে লাগি আছে, বহুত বেছি ভাল লাগি আছে। মোৰো বহুত ভাল লাগি আছে, তোমাৰ ভাল লগা নাই জানো মই? নাই ভাল লাগি আছে, বহুত ভাল লাগি আছে মোৰ। তাইৰে প্লেন আছিল, ভাল কিয় নালাগে? বেলেগ চাওক, ছানলাইট পোহৰ আহি আছে,
ইয়াত বহি আছোঁ আজি ব্লগিং কৰি আছে এনেকুৱা আনপ্লেন ব্লগ এটা এনেকৈ চোৱা হৈ গ'ল আৰু এইটো প্লেচ ভালকৈ এক্সপ্ল'ৰ কৰিলোঁ চ' ভাল লাগিল আজি বহুত ধুনীয়া ব্লগ বনাই আছে এইবিলাকে কেতিয়াৰ পৰা সেইটোৱে ন গাঁৱৰ মানুহবিলাকে যিবিলাক সৰু সৰু পাল সিহঁতে ভালকৈ মানে এইটো জীৱন যাপন কৰিব পাৰে বাট আমি য'ত থাকোঁ সকলো সময়তে বিজি থাকোঁ বা তেনেকুৱা চিটুৱেশ্যন হৈ যায় ন সেইকাৰণে আমি সৰু সৰু পালবিলাক মানে ভালকৈ মানে হেৰি কৰিব নোৱাৰোঁ ফিল কৰিব নোৱাৰোঁ তাতে আপোনাৰ মানে কি কৰে খেতি কৰোঁ খেতি কিহৰ খেতি মাকৈ খেতি খুৰাই মাকৈ বেহেৰ খেতি বেহেৰ খেতি কি বস্তু সৰিহা সৰিয়হৰ খেতি তো ইয়াত মানে হেৰি পানী উঠে ন পানী উঠে বানপানী হৈ থাকে ইয়াত বানপানী একদম মাথাৰি তথাপি কিমান দূৰলৈকে যায় বানপানী ইয়াত বানপানী একদমেই ঘৰটোৰ ওচৰত যায় এই ঘৰটোৰ ওচৰলৈকে যায় আপোনালোকে যে দেখা পাইছে মথাউৰিটো অঁ সেই ওপৰলৈকে উঠে চ' খুৰা ঠিক আছে লগ পাই ভাল লাগিল অঁ চ' আহিম আকৌ এনেকৈ অঁ এটা নিউ ৰেষ্টুৰেণ্ট দেখা পালোঁ জুইশাল মই মঙলদৈত নাথাকোঁ তাইৰ জনামতে বোলে এইটো নিউকৈ খুলিছে আহক ভিতৰত যাওক কেনেকুৱা আৰু ভিতৰত এনেকুৱা চিটুৱেশ্যন হয় এয়া পানী হেৰি কৰি আছে আৰু এয়া আমাৰ ম'ম' আহিলে ফাইনেলি এনেকৈ আমি ম'ম' চম' খাব বহিলোঁ গাইজ পৰিৱেশটো বহুত ভাল লাগিল আৰু দাদা ৰেষ্টুৰেণ্ট হয় দীপাংকৰ পাটোৱাৰী এইটো ভেবাৰঘাটত আছে জুই ৰেষ্টুৰেণ্ট আপোনালোকে আহিব তলত যদি দাদাহঁতৰ ভিজিটিং কাৰ্ড আছে মই ডিছক্ৰিপশ্যনত দি দিম ভিজিটিং কাৰ্ডটো আপোনালোকে তাত ফ'ল' কৰি কি পায় ইয়াতে এভৰিথিং মানে ব্যৱস্থা কৰি আছোঁ আমি মেনুটো ঠিক পোৱা নাই আজি আহিবহে এভৰিথিং মানে খোলা কিমান দিন হ'ল 5 দিন 5 দিন ভাল লাগিল খুব ধুনীয়া পৰিৱেশ আপোনালোকে আহি ভাল লাগিল আপোনাৰ তাত আৰু গাইজ প্ৰগ্ৰাম হৈ আছে এইফালে ক্ৰাউড চাওক Shine.